আজি মই গোটা মুগৰ নমকিন বনাম। প্ৰথমতে মুগকেইটা 6-7 ঘণ্টামান সময় ভিজাই থব। তাৰ পিছত মুগকেইটা 6-7 ঘণ্টা হোৱাৰ পিছত উঠাই লৈ একদম ধুনীয়াকৈ শুকাই ল'ব, বা ফেনত শুকালেও হয় বা অলপমান ৰ'দত শুকালেও হয়। তাৰ পিছত এখন কাপোৰেৰে মচি দিব যাতে পানীখিনি মুগকেইটাত নাথাকে, শুকান দেখা হয়, এনেকুৱা শুকান দেখা হৈ যায়। তাৰপিছত আপোনালোকে তেলত দি দিব। এতিয়া মই তেল গৰম কৰোঁ। এতিয়া মই তেলখিনি গৰম হৈছে নে নাই এটা মুগ দিছোঁ। তেলখিনি গৰম হ'ব ধৰিছে, উপঙি অহা নাই, অকণমান সময় ৰখিব লাগিব। এতিয়া মই মুগকেইটা অলপ অলপকৈ ঢালি দিছোঁ। ধুনীয়াকৈ পানী শুকাই গৈছে, ওপৰলৈ পানী ছিটিকি অহা নাই। আৰু যদি মুগকেইটা পানী নুশুকায় তেতিয়া কাপোৰেৰে মচি ল'ব, বা এখন কাঁহী বা প্লেট এখন ঢাকি দিব যাতে গাত পানীখিনি বা তেলখিনি ছিটিকি নপৰে। এনেকৈ লৰাই থাকিব। তাৰপিছত মুগকেইটা ওপৰলৈ ফুলি আহিব। আহিলে যেতিয়া অকণমান ৰঙচুৱা হ'ব তেতিয়া নমাই থ'ব। এতিয়া হৈছে এইকেইটা মুগকেইটা কৰকৰীয়া হৈ গৈছে। ভাঙি দিলে এনেকৈ মূৰত উঠে, কৰকৰাই উঠে। এতিয়া এইখিনি মই নমাই থৈ দিম। কাগজ এখনৰ ওপৰত মই এতিয়া নমাই থম। এতিয়া এইখিনি নমাই থৈ দিলোঁ। বাকী যিখিনি বাচি আছে আকৌ এতিয়া মই ভাজি দি দিছোঁ। এতিয়া এইকেইটা কৰকৰীয়া হৈ গ'ল আগৰ কেইটাৰ দৰে। এতিয়া এইখিনি মই নমাই থৈ দিম। এতিয়া আমাৰ হৈ গ'ল। বহল বাচনত বাকি লৈছোঁ। নিমখ দিছোঁ, জিৰাৰ পাউডাৰ, আমচুৰ পাউডাৰ 1 চামুচ দিছোঁ, ৰঙা জলকীয়া পাউডাৰ দিছোঁ 1 চামুচ দি দিছোঁ। আপোনালোকে যিমানখিনি জলকীয়া খায় সেই হিচাপে দিব পাৰে। মই প্লেটত ঢালি থৈ দিছোঁ মোৰ গোটা মুগৰ